আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু আজি এটা ফুড চ্যালেঞ্জ লৈ আহিছো 24 আৱাৰ্স ফুড চ্যালেঞ্জ কৰি মই হেতু হৈছে ইয়েলো ফুড চ্যালেঞ্জ তাকে ৰাতিপুৱাৰ পৰা এনেদৰে ভিডিওটো ষ্টাৰ্ট কৰি দিলো আশা কৰো যে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু মোৰ চেনেলটো যদি আপোনালোকে ফাৰ্স্ট টাইমৰ বাবে চাই আছে সেই সকলক কৈছো যে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু লগতে নটিফিকেশন বেলটো অল কৰি দিব যাতে মই ভিডিও দিলে আপোনালোকে নটিফিকেশন পাই যায় তেনেহলে বলক ভিডিওটো ষ্টাৰ্ট কৰি দিও আৰু এতিয়া 8:30 মান বাজিবলৈ হ'ল তাকে ব্ৰেকফাষ্টৰ পৰা ষ্টাৰ্ট কৰি দিও ইয়েলো খাবলে এয়া মই ইয়েলো কালাৰ সব লৈ লৈছো আৰু ইয়া জেলেবি ইয়েলো কালাৰ কৰ্নফ্লেক্স লৈ লৈছো আৰু কৰ্নফ্লেক্স খিনি তো হুদাকে খাব নোৱাৰি হেতু কাৰণে মই গাখীৰো লৈ লৈছো দি দিম এতিয়া গাখীৰখিনি আৰু তেনেহলে খাই লও মই হেল্ল' গাইজ এতিয়া 11টা মান বাজিলে আৰু এতিয়া মোৰ কিবা এটা খাবলৈ মন গৈছে আৰু বেলেগটো জিতি খাব নোৱাৰো চ্যালেঞ্জ হৈ আছে ফুড চ্যালেঞ্জ হৈ আছে আৰু মই কি পালো জানানে ইয়া দেখিছে এইটো পাই গলো এতিয়া এইটো খাম ইয়েলো কালাৰ হয় বাৰু আৰু এতিয়া মই খাম বঢ়িয়া লাগে খাই অলপ মিঠা মিঠা টেষ্ট এটা আছে এইখিনি মই খাই লওঁ তাৰপিছত একেবাৰে আপোনালোকক দুপৰীয়া সময়ত লগ পাম আৰু দুপৰীয়া মই কি খাওঁ এতিয়ালৈকে ভবাই নাই ভাবি লওঁ কি খাম অকণমান পাতলাকে খাওঁ নে অকণমান মানে গধুৰকৈ খাওঁ হেতু কাৰণে আৰু একেবাৰে দুপৰীয়া সময়ত লগ পাম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব 11টা মান বাজিবলৈ হ'ল আৰু মোৰ দুপৰীয়া খানা খাবলৈ হৈ গ'ল ভাবিছো কি খাওঁকে মেগী খাব লাগিব চাগে এই ভৰ দুপৰীয়া বেলি মোৰ ওপৰত আছে দেখিছেনে মেগী কোনে খায় বাৰু কিন্তু আজি চ্যালেঞ্জটোৰ কাৰণে মই খাব লাগিব ভৰ দুপৰীয়া হলো যি দুপৰীয়া হলো তেনে বলক মেগীটো বনাই লওঁগে এইয়া মোৰ দুপৰীয়াৰ আহাৰ গৰম গৰম মেগী ইয়েলো কালাৰ এয়া দেখিছে এতিয়া মই খাম এইখিনি ইয়েলো কালাৰ মেগী সব কলনীৰ সব মানুহ খুলে চাগে সবৰে দৰ্জা বন্ধ কিন্তু মই এয়া দুপৰীয়াখন কি কৰি আছো বাহিৰত বহি আছো বাৰান্দাত মেগী খোৱা হৈ গ'ল ইমান জ্বলা দিলোঁ নহয় মই মানে জোখতকৈ বেছিয়ে জ্বলা দি দিলোঁ নেকি খৰধৰ কৰোঁতে মানে আনকালেও দিওঁ ইমান জ্বলা নহয় মানে তাতে মই মেগী বনালে 4-5টামান জালুকো দিওঁ মানে সদায় প্ৰায় দিওঁৱেই আৰু ভোট জলকীয়া তেলটো দিয়া হয় আজি অলপ বেছি হৈ গ'ল মানে চ্যালেঞ্জটোৰ কাৰণে খৰধৰতে এতিয়া কিবাখন লাগিছে মানে গৰম মানে বহুত গৰমো উঠিছে ৰ'দো দিছে বহুত তাতে জ্বলা খাই বহি আছোঁ বাহিৰত কিবা লাগি গৈছে আপোনালোকে ভিডিওটো চাই থাকক এতিয়া 5টা মানে বাজিবলৈ হ'ল 4:30 5টা তেনেকুৱাই বাজিবলৈ হ'ল আৰু এয়া মই ইয়েলো মটৰ লৈ লৈছোঁ মটৰ ঘুগুনি দেখিছে ইয়েলো মটৰ ঘুগুনি লৈ লৈছোঁ আৰু লগতে অলপ ইয়েলো কালাৰৰ টেঙা এয়া ইয়েলো কালাৰৰ টেঙা চেপি ল'লোঁ আৰু এতিয়া ইয়েলো কালাৰ মটৰ ঘুগুনি খাম দেখিছেনে ভাল লাগিছে খাবলৈ গৰম হৈ আছে মানে পুৰা তেনে মই খাই লওঁ এইখিনি মটৰখিনি আৰু একেবাৰে ৰাতিকে লগ পাম ৰাতিকে কি খাওঁ হেতু জানিবৰ কাৰণে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব লাগিব তেতিয়াহে গম পাব মই ৰাতি কি খাওঁ
তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া মই এনেকৈ লুকাই আছে সেয়া ক্লাছ কৰিছে আৰু এজোপা ইমান ধুনীয়া হৈছে জোপোহা। আৰু মই এতিয়া বনাওঁগৈ ৰাতিৰ খানা। আৰু ৰাতিৰ খানাত মই য়েল্ল' কালাৰ কি খাম আপোনালোকে অলপ পাছতে গম পাব। তেনেহ'লে ব'লক। ফাইনেলি ৰাতিৰ খানাৰ যোগাৰ। য়েল্ল' এইটো অকণমান লাইট কালাৰ হৈছে বাৰু, যি হ'লেও য়েল্ল' কালাৰ হৈছে এয়া। হেল্ল', ফাইনেলি আহি 10টা বাজিবলৈ হ'ল আৰু মোৰ ৰাতিৰ খানা য়েল্ল' খানা ৰেডি হৈ গ'ল। আৰু এইখিনি বনাওঁতে মানে ইমানেই গৰম উঠিলে নহয়, ইমান গৰম এইকেইদিন। আৰু মানে মই বনাওঁতে পূৰা ঘামি তিতি গ'লোঁ। সেইকাৰণে ভাবিলোঁ গা পা ধুই ফ্ৰেছ হয়, এয়া দেখিছেনে চুলি তিতি আছে দেই, মিছা কথা নাই কোৱা। গা চা ধুই একেবাৰে ফ্ৰেছ হয় এইখিনি খাওঁ আৰু গেমটো খতম কৰোঁ। এইখিনি খাই দিলে গেমটো খতম হৈ যাব আৰু। নাচি আছে পূৰা পিঁয়াজ চিয়াজ, তাকে খাই লওঁ। য়েল্ল' লুচি আৰু আলু ভাজি। এনেই কিন্তু মই লুচি নাখাওঁ দেই, কাৰণ লুচি খাই মই ভাল নাপাওঁ। আৰু লুচি খালে মানে মোৰ গেছ হয়। অথনি যে গধূলি মই মটৰ ঘুগুনি খালোঁ, সেইটো খালেও মোৰ গেছ হয়, কিন্তু উপায় নাই। য়েল্ল' কালাৰ এই গোটেইখিনি খাওঁতে অলপ টাইম লাগিব, সেইকাৰণে মই খাই লওঁ, তাৰপিছত খাই পেলাই লগ পাই আছোঁ। খাই বৈ আজৰি হৈ এতিয়া বহি আছোঁ, বাচন চাচন ধুই একেবাৰে আজৰি হৈ মেলি আহিলোঁ। আৰু চেলেঞ্জটো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, আৰু মোৰ চেনেলটো যদি কোনোবাই প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুতেই ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, কিয় নাজানো। আৰু মোৰ জানেনে ছাবস্ক্ৰাইবাৰ মানে বহাতকৈ কমেহে। আজি যদি 2টা বাঢ়ে কাইলৈ 3টা কমি থাকিব, কিয় হয় নাজানো। আৰু জল্দি ছাবস্ক্ৰাইবাৰ বঢ়াই দিয়ক প্লিজ। আৰু কি বুলি ক'ম আৰু, এতিয়া শুবলৈ লৈছোঁ, 10:30মান বাজিলে। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ বুলি ভাবিলোঁ। আৰু পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিম। তেতিয়ালৈকে ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই থৈ দিব, যাতে মই ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পাই যায়। তেতিয়ালৈকে বাই বাই।